পানী খাই আজৰি হ'লোঁ। এতিয়া 12টা বাজিলে, মিষ্টাৰ অফিচ গৈছে আৰু এতিয়া মই বনাব যাওঁ ভাত। মানে অলৰেডি দালি বইল কৰিছোঁ আৰু এইফালে আজি কি বনাওঁ অলপ দেখাম। ইমান গৰম দিছে, ঘামি জামি পূৰা কৰিছোঁ। আজি আমাৰ দুপৰীয়াৰ সাজত বনাম। এইফালে দালি বইল দিছোঁ, এইফালে কেৰাহী উঠাই দিছোঁ, ইয়াতে এই ৰঙালু ভাজি আছোঁ আৰু ৰঙালু, চয়াবিন, আলু, বিলাহী এনেকৈ মিক্স কৰি তৰকাৰী বনাম। এইফালে পূৰা যোগাৰ কৰি থৈ দিছোঁ আৰু ভেন্দি ফ্ৰাই কৰিম। সেয়াই আৰু দুপৰীয়া আমি মানে দুপৰীয়া চিম্পলকৈ খাওঁ, তো সেইটো কাৰণত বনাই আছোঁ। আৰু আজি এই ভেন্দিকেইটা ফ্ৰাই কৰিম। মই মানে ভেন্দি ইমান নাখাওঁ, ভাল নাপাওঁ, তো মিষ্টাৰ কাৰণে 4টা দীঘল দীঘল কৰি এনেকৈ ফ্ৰাই কৰিম। এইফালে বিলাহী, পিঁয়াজ, চয়াবিন, আলু, বিলাহী এনেকৈ, এইফালে দালি, এইফালে পূৰা ৰঙালুখিনি অলপ ভাজি আছোঁ। ইমান গৰম দিছে, অলপমান বাহিৰত ওলাই আহিলোঁ। আমাৰ মানে পিছপিনে পাহাৰখন, তো ধুনীয়া বতাহ দি থাকে, তো সেইটো কাৰণত অলপমান বতাহ খাব আহিলোঁ। সেইফালে চয়াবিন উঠাই দি আহিলোঁ। নৰ্মেলেই বনাম, চয়াবিন, আলু, বিলাহী সেনেকৈ ভাজি কিনে পানী দি চুপচুপীয়া টাইপ কৰি, সকলোৱে জানে চাগে। তো সেয়াই মোৰ বিৰাট প্ৰিয় হয় আৰু কোনে কোনে ভাল পায় খাই প্লিজ জনাব দেই। মইতো তামাম ভাল পাওঁ। আৰু চাওক ইমান ৰ'দ দিছে, এই গৰমত মানুহবিলাকৰ কি অৱস্থা বেয়া হৈছে। বৰষুণ দিলেও বানপানীৰ কাৰণে মানুহবিলাকৰ ইমান অৱস্থা বেয়া, আৰু ৰ'দ দিলেও পূৰা অৱস্থা বেয়া হৈ গৈছে। ঘৰত যিবিলাকে এই ৰ'দত কাম কৰিছে সেইবিলাকেহে পূৰা বুজি পায় কষ্ট, পূৰা মানুহবিলাকৰ কষ্ট হৈছে। আৰু এয়া আলু চয়াবিনত পানী দিছোঁ, এইখিনি অলপমান শুকালে, পানীখিনি অলপমান শুকাই গ'লে চুপচুপা হ'লে আৰু হৈ যাব। এইফালে কেৰাহী উঠাই দিছোঁ ভেন্দিখিনি ভাজিবলৈ। আজি মই ভেন্দিটো অলপ বেলেগকৈ ভাজিম। নৰ্মেলি মানুহে যেনেকৈ পিঁয়াজ চিয়াজ দি ভাজে তেনেকৈ নাভাজোঁ। মই এনেকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ। ইয়াত এই নহৰু লৈছোঁ, পিঁয়াজ লৈছোঁ, বিলাহী, এইখিনি ফ্ৰাই কৰি অলপমান ফ্ৰাই হোৱাৰ পিছত এইখিনি দি সেনেকৈ ভাজিম। আৰু এইখিনি দালিত তেলনি দিয়াৰ কাৰণে আদা, নহৰু, পিঁয়াজ, বিলাহী কাটি থৈ দিছোঁ, তেতিয়া মানে দালিখন খাব এটা ভাল হয়। ভেন্দিখিনি ভাজিবলৈ তেল দিছোঁ অলপ। তেলখিনি গৰম হোৱাত এই আদা, নহৰু, পিঁয়াজ গোটেইখিনি এনেকৈ বহাই দিছোঁ। এইখিনি ফ্ৰাই হ'লে ভেন্দিখিনি দি দিম। তাৰপিছত নিমখ হালধি দি দিলে ফ্ৰাই হ'লে আৰু হৈ গ'ল খাবলৈ। ভেন্দিখিনি বহাই দিলোঁ, দেখুওৱা নহ'ল আৰু এতিয়া ফ্ৰাই কৰিম এইখিনি ভালদৰে। আৰু এইটো কি ভাজিছোঁ ক'ব পাৰিব কোনোবাই? এইটো হৈছে পটল, মানে সেনেকৈ ডিজাইন দিও কাটি মানে ভাজিব পাৰে, ধুনীয়া দেখি আৰু ধুনীয়াকৈ নিমখ হালধিখিনিও সোমাই যায় ভিতৰ পিনে। তো এনেকৈ আপোনালোকে ভাজি কিনে আলহী আহিলে দিব পাৰে, দেখাতো ধুনীয়া দেখি। আজি দুপৰীয়াৰ খানা ৰেডি হৈ গ'ল। আপোনালোকক দেখাইছিলোঁ চয়াবিন বনাইছিলোঁ, চয়াবিন আলু ৰেডি হৈ গ'ল। এইফালে ভাত ৰেডি, দালি আৰু এইফালে ভেন্দি ভাজা। তো এতিয়া 2টা বাজিল, মিষ্টাৰো আহিছে অফিচৰ পৰা। এতিয়া ভাত পানী খাওঁ আৰু এতিয়া ভাত খাওঁ, ভাত পানী খাই লগ পাই আছে আৰু